নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমাৰ বন্ধুৰ সহযোগত, আৰু এই ভিডিঅ'টো হৈছে বিহাৰৰ পাটনাস্থিত গান্ধী সেতুৰ ওপৰত। আমি যিহেতু সদায় এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰোঁ, সেয়েহে আপোনালোকে সদায় যদি আমাৰ এই ভিডিঅ'সমূহ চাব বিচাৰে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আপোনালোকে দেখিছে গান্ধী সেতুৰ কিছু দৃশ্যাংশ। এই দৃশ্যাংশ অতি মনোমোহা। আপোনালোকে দেখিছে দলংখনৰ কিছু অংশ ছাইডৰ পৰা বা সন্মুখৰ পৰা। এয়া হৈছে গান্ধী সেতুৰ বাহিৰৰ অংশ, যি নদীৰ বাহিৰৰ অংশত আছে, আৰু এয়া হৈছে নদীৰ ভিতৰৰ অংশ, যিটো এটা বেলেগ ধৰণে প্ৰস্তুত কৰিছে। ইয়াত দুটা ধৰণে সংযোগ কৰা বা প্ৰস্তুত কৰা দেখিবলৈ পাওঁ। এয়া হৈছে যাতায়াত ব্যৱস্থা। আপোনালোকে দেখিছে বৰ্তমান যাতায়াত ব্যৱস্থা অতি ঘন বা অতি ব্যস্ত, যিটো নেকি এই দলংখনেদি উত্তৰ বিহাৰ আৰু পাটনা চহৰক সংযোগ কৰিছে, যি বিহাৰৰ ৰাজধানী। এয়া দেখিছে কিনাৰৰ পৰা গান্ধী সেতুৰ কিছু দৃশ্যাংশ। এয়া হৈছে ওচৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ, যাক এই দলংখনৰ জৰিয়তে সংযোগ কৰিছে। এয়া দেখিছে নদীৰ অংশ। এই দলংখন নিৰ্মাণৰ পূৰ্বে ৰাইজে নাও, ফেৰী আৰু ৰেল মাধ্যমৰ জৰিয়তে এই অঞ্চলক যোগাযোগ বা সংযোগ কৰিছিলে। এয়া দেখিছে কিছু দৃশ্যাংশ, কিমান যাতায়াত ব্যৱস্থা অতি ঘন বা ব্যস্ত। এয়া এইখন দলং, যিখনৰ নাম গান্ধী সেতু। এই দলংখন আপোনালোকে দেখিছে। এই দলংখন উদ্বোধন কৰিছিলে 1982 চনত, সেই সময়ত তৎকালীন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰী বাইদেৱে। আৰু এই দলংখনৰ নিৰ্মাণত ব্যয় হৈছিলে প্ৰায় 88 কোটি টকা। আৰু এই দলংখনৰ আগৰ কিছু ফটো বা ভিজুৱেল আপোনালোকে দেখিবলৈ পাইছে। আগতে কিমান দ্ৰুত গতিত চলাচল কৰিছিলে আৰু এতিয়া বৰ্তমান কিমান মন্থৰ গতিত চলাচল কৰিব লগা হৈছে, যাৰ কাৰণে সম্পদ আৰু মানুহৰ বহু সময় অপব্যয় হৈছে। ইয়াৰ মূল কাৰণ এয়া আপোনালোকে দেখিছে যে নদীখনৰ ওপৰৰ এই দলংখনৰ কিছু অংশ ক্ৰেক হৈ গৈছে বা ভাঙি গৈছে, আৰু সেই হেতুকে ইয়াৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে যদিও কোনো ফলাফল বৰ্তমানলৈকে দেখা নাই বাবে ৰাইজে দুৰ্যোগসহ ইয়াৰ ওপৰেদি চলাচল কৰিব লগা হৈছে, যাতায়াত কৰিব লগা হৈছে। এই দলংখন নিৰ্মাণ কৰিছিলে গেমন ইণ্ডিয়া কনষ্ট্ৰাকশ্যন কোম্পানীয়ে, যিটো অতি বিখ্যাত, আপোনালোকে জানে। ইয়াৰ কাম সম্পূৰ্ণ হৈ নুঠাৰ মূল কাৰণ হৈছে চৰকাৰৰ অৱহেলা আৰু ৰাইজৰ প্ৰতি থকা অনীহা। সেই হেতুকে আমি চৰকাৰক অনুৰোধ জনাম যাতে এই দলংখন সোনকালে নিৰ্মাণ কৰি ৰাইজৰ যি দুৰ্যোগসহ জীৱন, সেয়া সোনকালে নাইকিয়া কৰে।